লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এবাৰ কথাষাৰ শুনিব। মানে জীৱনত কিবা শিকা বা নিশিকা, কিন্তু মানুহ চিনিবলৈ নিশ্চয়কৈ শিকা। কাৰণ এজন মানুহ যেনেকুৱা আপোনাক দেখুৱাই, যেনেকৈ কথা পাতেহি, বাস্তৱ জীৱনত প্ৰত্যেক দিনে লগ পালে, মানে প্ৰত্যেক দিনে লগ পালে কৈছোঁ দেই, মানে এদিন লগ পালে যেনেকুৱা ব্যৱহাৰ কৰে আপোনাক, কিন্তু প্ৰত্যেক দিনেই লগ পালে, তাৰ লগত থাকিলে, সিহঁতৰ লগত সম্পৰ্ক কৰিলে, মানে বাস্তৱ জীৱনত একেলগত থাকিলে, তেতিয়া মানে কেনেকুৱা ব্যৱহাৰ কৰে সেইটোহে ডাঙৰ কথা। এদিনত যি তোমাক ভাল ব্যৱহাৰ কৰে, মিঠা মাত মাতে, ধুনীয়া ধুনীয়া ৰসাল ৰসাল কথা কয়, সেইজন মানুহৰ আচল ৰূপ তেতিয়াহে গম পাবা, যেতিয়া তুমি মানে সিহঁতৰ কাষত থাকিবা। এনে কেতিয়াও বুজি নাপাবা। মই কোৱা কথাষাৰ বাৰু সঁচা হয়নে?